হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিম্পুস ব্লগ সাইকেল লৈ গুৱাহাটীত গৈ আছো চাওক কি লেখা আছে ডিম্পু সাইকেলিং আৰু এই যিখন চাইকেল চলাই আছো এইখনৰ দাম 3 লাখ টকা বিদ্যা কৈছো 3 লাখ চাইকেলখন এই ভাইৰ হয় ই নেশ্যনেল লেভেলত চেম্পিয়নশ্বিপ খেলে এইখন চাইকেলেৰে ওয়াও এডাল স্পোকৰ দাম 5-6 হাজাৰ টকালৈকে আৰু ওজনটো ইমানে কম মানে কাৰ্বন ফাইবাৰ বডি না একদম 1 কেজি ওজনো নাই সো বেয়া স্পিডত যাব পাৰে ও ভাই কৰ পৰা কিনিছিলা এইখন জাৰ্মানীৰ পৰা কিনিছো জাৰ্মানীৰ পৰা গৈছিলা তুমি মই যোৱা অৰ্ডাৰ দিছো কিমান পৰিছিল টোটেল দাম 3 লাখ টকা তো বলক কিছু দূৰ চলাও টাইম সেট সব সেট বলক ভিডিওটো আৰম্ভ কৰো বলক তেতিয়া হলে আপোনাৰখন কিমান লৈছিল মোৰখন কম দামৰ 50 প্লাস কম দাম বলে কি কথা কয় 50 প্লাস 10 টেন সাইকেল কিনবা ভাই আৰু বলক 3 লাখ টকা সাইকেল চলাই আছো দোস্ত চাওক এই সাইকেলখনৰ অৰিজিনেল দাম হৈছে 11,21,000 টকা কিন্তু কি চেঞ্জ কৰিছে ভাই কি চেঞ্জ কৰিছে চকা টকা চেঞ্জ কৰি দিয়াৰ কাৰণে অলপমান দাম কমিছে আৰু এইটো চকা চাওক সম্পূৰ্ণ ৰ'ড বাইৰৰ কিমান সৰু চকা চাওক এটা চকা যিমানে সৰু হয় সিমানে চাইকেলখন স্পীড ল'ব পাৰে আৰু একেটাতটো 50,000 টকা সেম চকা লগাই দিছে যদি পুৰা সেইখন হ'লেহেঁতেন কিমান পৰিলেহেঁতেন 11 লাখ বৰ্তমান 3 লাখ কিবা হাজাৰ টকাত পাইছে এতিয়া বহুতে ভাবিছে চাগে ইমান দাম দি এখন চাইকেল কিয় কিনিছে বে 3 লাখ টকাতটো কাৰ আহি যায় এলটো আহি যায় লোন লৈ কিনিছে বোলে চাইকেল চাওক সি নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত চাইকেলিং চেম্পিয়নশ্বিপ খেলে এনেকৈ আগুৱাই গৈ আছে একদিন চাগে মেডেল লৈ আহিব অলিম্পিকৰ মেডেল যেতিয়া লৈ আহিব তেতিয়া আমি ক'ম যে ৱাও বাবা দিম কিন্তু বৰ্তমান কথাটো এনেকৈ ভাবোঁ আৰু বৰষুণ দিলে ওপৰৰ পৰা আজি মানে পুৰা ফুল টেষ্ট কৰিছে 3 লাখ টকা মানে 11.5 লাখ টকা চাইকেল আৰু লগতে বতৰ মোৰ তো 20 কিলোমিটাৰমান চাইকেল মাৰিলোঁ আৰু প্ৰায় মাৰিব লাগিব কিমান আৰু 50 নহয় 40 মান মাৰিব লাগিব গুৱাহাটী পাই যাম ৱাও কিন্তু এই রোড বাইকৰ মানে চকা সৰু যিবিলাক রোড বাইক আছে এটাই প্ৰব্লেম হেকসা অলপমান যদি ৰাস্তা বেয়া হয় একদমে মানে কষ্ট পাই দেখাত একদম চিকা ফিনা ৰাস্তা হ'ব লাগিব বেয়া স্পীডত যাব পাৰে কিন্তু ৰাস্তা ভাল লাগে আৰু একেতৰখনো চাইকেল চলোৱা 10 কেজিৰ পৰা আহিল প্ৰফেচাৰ হৈ চলাই আছো ফিটনেছত আগৰ পৰা আছিলো চাইকেলটো ট্ৰান্সফাৰ কৰি লৈছো এতিয়া আৰু এয়া মোৰ হৈছে বৰষুণ বতৰত আইফোন 12 13 Pro Maxৰ টেষ্টিং বৰষুণত কথা নাই আৰু শুকাই যাম আগত আৰু ৰ'দ দিব পাৰে নো টেনশ্যন চলো জোচতে জ্বৰে উঠি যায় নেকি মস্ত বৰষুণত তিতিলোঁ টাবা পিতা মাৰিছে বা এইফালে মোৰ ফোনটোতো পানী চানী দে আৰু টেষ্টিং অলপমান ৰখিলোঁ ৰ'দ দিলে দিয়ক লাহে লাহে আৰু অকল চাওক আমিতো আহিছোঁ মস্ত দামী চাইকেল লৈ 3 লাখ টকা চাইকেল 50,000 টকা চাইকেল কিন্তু এখেতসকলে আমাৰ নৰ্মেল যি ক্লাছিকেল চাইকেল এই চাইকেল লৈ আহিছে চাইকেল চলাবলৈ দামী চাইকেলৰ দৰকাৰ নাই এই চাইকেল বেষ্ট হয় আমাৰ জাষ্ট মনৰ ইচ্ছা লাগিব চাইকেল চলোৱাৰ হেঁপাহ লাগিব এটা আৰু এখেত হ'ল সুভাষ দা পাঠশালাৰ আপুনি বিশ্বাস নকৰিব এখেতে 74 বাল গ'ল্ড মেডেল জিকিছে পাঞ্জাব নেশ্যনেল লেভেলত বিভিন্ন ঠাইত খেলিছে আপুনি বাপৰে পাঞ্জাব মানে এতিয়া খেলে না কৰিম বাৰু মই এনে মাৰিম তো এখেতে 74 বাৰ আৰু বৰ্তমান প্ৰকৃতিৰ কাৰণে এই চাইকেল চলোৱা কামটো কৰি আছে এতিয়া বলক আমি আৰু আগত যাওঁ বেয়া তিতি গৈছোঁ মই অলপমান কাৰখনত বহিলোঁ চাইকেল আৰু চলাম আগৰ পৰা তো বলক এটা সৰু কাম আছে তো জল্দি মই কামটো কৰোঁ তেওঁলোকে চাইকেল লৈ আহি পোৱা মানে মই কামটো কৰা হৈ যাব ও ভাই সুপার স্প্লেন্ডার তো ডিস দিছিয়ে তাকে তুই ভাই সবতে দিছিস
সুপাৰ স্প্লেণ্ডাৰতো দিছ কিনোৱে তো মোৰ কামটো কৰা হৈ গ'ল গুৱাহাটী পল্টন বজাৰত এটা সৰু কিবা বস্তু দিব লগা আছিল তো মই মানে টাউনৰ মাজেৰে আহিলোতো আৰু চাইকেলেৰে সকলোৱে হাৱেৰে আহিছে তো সেইবাবে মই আৰু হাৱেৰে নগ'লোঁ পল্টন বজাৰ নাপাম না তো আহি পালোঁ এয়া প্ৰভাৱ চব চাইকেলিষ্ট হৈ এতিয়া বলক চাইকেল চাওঁ আমি বা চাইকেলত বা কি কৰে ইয়াত চাওক আজিলৈকেতো মটৰ চাইকেলে পতা বহুত অনুষ্ঠানতে গ'লোঁ সিদিনা বাজাজেও কিবা পাতিছিল গৈয়ে থাকোঁ কিন্তু আজি প্ৰথমবাৰৰ কাৰণে চাইকেল ইভেণ্ট এটাত আহিছোঁ খুব ভাল লাগিছে এই অলপ দেৰি গ'ল সেইখন ট্ৰেকৰ চাইকেল কিমান বা মাল সুধি আহক মস্ত দামী দামী চাইকেল আছে ইয়াত এইখন চাইকেল চাওক এইখনৰ দাম কিমান পৰে 51 আৰু যদি প্ৰফেচনেল লাইনত চাওঁ এইবিলাক আছে এইখন আছে ট্ৰেকৰ প্ৰ' কেলিবাৰ কিমান দাম পৰে এইখনৰ 1,90,000 পৰে 1,90,000 টকা চাওক পুৰা কাৰ্বন নেকি বডিটো কাৰ্বন মস্ত পাতল মই যে চলাইছিলোঁ সেইখনত দাম নহয় বাৰু মই চলাখন 3 লাখ আছিল চাওক সেইখন চাইকেলত দুনিয়াখন অলপমান বেলেগ দিয়ক আপোনালোকে চাগে আচৰিত খাইছে দাম শুনি এই চেইনডাল যি আছে চেইনডালৰ দামে চাগে 30,000 মান টকা ফিচাৰ্ছ চাওক এই চাব চিটটো চাব দাঙি দিয়ক মানে আপুনি গৈ আছে এনেকুৱা লাগিছে যে চিটটো নামাব লাগে উঠাব লাগে হেণ্ডেলতে চব কণ্ট্ৰল আছে আৰু মই কৈছোঁ যিবিলাক দামী দামী চাইকেল থাকে আগৰ পিনে জ্ঞান নাথাকে চাওক আগৰ পিনে জ্ঞান নাই 2 লাখ টকা চাইকেল পিছৰ পিনে আৰু এইটো XT আচ্ছা এইটো চিমানৰ না এইটো প্ৰফেচনেল ৰেংকৰ এইটো সেই বোলে কি ডিলাৰৰ না কি বুলি কয় অঁ প্ৰফেচনেল স্ক্ৰেম আৰু এয়া হৈছে ইনোজ আলী ভাই ইণ্ডিয়াৰ ভাল যদি চাইকেলিষ্ট এজনৰ নাম ক'ব লগা হয় ইনোজ ভাইৰ নামো আহে তো ভাই চাইকেলখনৰ যে দাম যে 2 লাখ টকা 3 লাখ টকা কিহৰ কাৰণে ইমান দাম হয় এইটো কাৰ্বন ফ্ৰেম হয় আৰু যোনটো সাসপেনশন কেইটা হয় মানে বহুত ভাল মানে হয় মানে যদি পাহাৰৰ ওপৰত উঠাই দিব নামাই দিব আহি যাব আপোনাৰ যেনে নৰ্মেল বাইক কেইটা কি হয় মানে বহুত ইস্যু হ'ব আপোনাৰ ব্ৰেক নালাগিব বা মানে চকা কেইটা বেন হোৱা চান্স থাকিব তো এইটো মানে বহুত মানে এইকেইটা প্ৰব্লেম নহয় মানে আৰু টায়াৰটো টিপলেছ হয় এইকেইটা সাসপেনশনটো ইয়াৰ সাসপেনশন নহয় যোনটো আপোনাৰ ৱেট হিচাপে মানে পাম্পটো ইয়াতে ইনক্লুড কৰিব লাগে আৰু ইয়াতে ৰিমোট লকআউটো এইটো আছে কণ্ট্ৰল আছে ইয়াতে যেনেকৈ এইটো লক হৈ আছে এতিয়া এইটো অন কৰিব পাৰে এনেকৈ বিভিন্ন সেই আছে আৰু এইবিলাক চাইকেলক চাইকেল বুলি নকয় দিয়ক বাইক বুলি কয় দামী না তোমাৰ লেভেলত ক'ব লাগে বাইক চাইকেলটো হৈছে আমাৰ চাইকেল আৰু সেইটো বাইক আৰু এতিয়া 1,90,000 টকা চাইকেল একবাৰ চলাই আহোঁ ফিলিংছটোতো এনেকুৱা আহিছে যে মই এইখন কিনিলোঁ ডেলিভাৰী দি আছে কিন্তু আৰু নাই দিয়ক এই আছে ঘৰত এইখন হ'লেও হেলমেট নেই দিয়া তুমি নেশ্যনেল ক'ত খেলিছা মই এমটি নেশ্যনেল মই পুনে দুবাৰ খেলিছোঁ আচ্ছা আৰু এতিয়া আমি আকৌ গৈ আছোঁ 25 আমি ইয়াৰ পৰা গৈ আছোঁ আমাৰ 29 এটা তুমি এটা কথা কোৱাচোন নন ষ্টপ মানে নৰখাকে কিমান কিলোমিটাৰ চলাব পাৰা মই 12 আৱাৰ্ছত মই 326 কিলোমিটাৰ চলাইছোঁ মই লাষ্ট টাইম 326 কিলোমিটাৰ অলপমান মানে নৰখাকে অলপ নৰখাকে জাষ্ট লাঞ্চ কৰিব কাৰণে ৰখিছিলোঁ বাকী মই চলাইছোঁ ৱাও দিছ ইজ দ্য জোছ অফ চাইকেলিষ্ট আপোনালোকৰ যদি চাইকেলিঙত যদি নিচা আছে তো চাইকেল চলাওক সেইটো এটা ভাল কেৰিয়াৰ অপশ্যন হ'ব পাৰে নে কেৰিয়াৰ অপশ্যন বহুত ভাল অঁ এতিয়া ভাই চাই নেশ্যনেল ছাৰ আপোনাৰ ভাল মেডেল লাগিলে আমাৰ মানে বহুত ভাল ছাপোৰ্ট কৰে তো আশা কৰিছোঁ সেনেকৈ যে যাতে একদিন অলিম্পিকলৈকে যায় আৰু আমাৰ কাৰণে মেডেল লৈ আহে ভাইহঁতে আৰু আমি সন্মানেৰে ক'ব পাৰোঁ এয়া চাইকেল মই চলাই আছোঁ বাৰু মোৰখন মাউণ্টেইন ইয়াৰখন ভালকৈ ভিতৰত সোমাই দিওঁ চাইকেলত ইঞ্চুৰেঞ্চ কৰিব পাৰি নে নোৱাৰি সুধিব লাগিছিল কাৰণ বাইকে না 2 লাখ টকা 3 লাখ টকা হ'লে কি বাইকৰো ওপৰত কাৰ বুলিয়ে ক'ব পাৰি সৰু সুৰা আহি গ'লোঁ বাইকৰ দুনিয়াত এতিয়া তাত চাওক তামাম ফল মূল আছে কিবা খাই লওক চাইকেল চলাই এনেকুৱাকৈ ফল মূল খাব লাগে চাইকেল চলাইছে আৰু যিসকলে ডিম্পুৰ ভিডিঅ' চাই তেওঁলোকে জানে যে ডিম্পুৰা চাইকেলক লৈ কিনে নৱপ্ৰজন্মক উৎসাহিত কৰি থাকে থকাৰ কাৰণে আৰু বিভিন্ন চাইকেলৰ দোকানখনৰ কাষতে আছে স্পৰ্টছ ৱাটছ চাইকেল চলালে যিবিলাক মানে পিন্ধে ঘড়ী আৰু এইখন সম্পূৰ্ণ ৱাটছৰে এখেতসকলৰ বেলেগ এইটো ডিপাৰ্টমেণ্ট আৰু চাইকেলৰ তাতে মানে সেইটো ৰাফ এণ্ড টাফ এডভেঞ্চাৰাছ অলপ সেই এই আমেৰিকান আৰ্মি বোলে বহুত ব্যৱহাৰ কৰে ইয়াত গুগল মেপ কানেকশ্যন থাকে নেকি হয় গুগলত মানে তোমাৰ আৰু এইটোৱে মাৰাথনত যে চাইকেলিং আৰু সাঁতোৰা একেলগে কৰে যে চাইকেলিং চুইমিং আৰু এইটোৰ দাম কিমান হ'ব দাদা 62,000 আৰু 1 লাখৰো আছে সেইটো 1 লাখ টকা কিন্তু যিবিলাক প্ৰফেচনেল হয় আপোনালোকে যি দেখে অলিম্পিকত মেডেল পাইছে এনে মেডেল নাপায় মানে বুজি পাইছেনে এনেকুৱা গেজেট ইমান শৰীৰটোক এনেকুৱাকৈ প্ৰেক্টিচ কৰে এনেকুৱাকৈ ফিট ৰাখে যাৰ ফলত মেডেল পায় তো কষ্ট কৰিলে
তো আপোনালোকে ইয়াত আহক 3 লাখ টকাৰ চাইকেলখন কিনক 1 লাখ টকাৰ টিভি কিনক লগতে জতাও পায় 20-25 হাজাৰ টকাৰ কিনক টোটেল 10 লাখ মান টকা ইয়াত 1 লাখ টকা ভৰি পাগলা হৈ যাম কি কম আৰু এনেকে কম দে আৰু হৈ দে আৰু 1 লাখ টকা চাইকেলিষ্টবিলাকে ইউজ কৰে এনেকুৱা চলা চাইকেল চলোৱাৰ টাইমত মানে ঘামটো সেই হৈ যায় কিমান দাম এইটোৰ হা 5,000 টকা এইটোৰ দাম আৰু যিবিলাকে লং ৰাইড মালে চাইকেলত এনেকুৱা টাইপৰ পেণ্ট পিন্ধি লয় তলত পেট থাকে যদি এনেকুৱা পিন্ধি নলয় নকওঁ দে আৰু কি হ'ব এনেকুৱা টাইপ দেখিছে এইটো কিমান দাম এইটো 3,800 আৰু চাইকেল চলালে এনেকুৱা জোতা ব্যৱহাৰ কৰে তাৰমানে ইয়াত ভিতৰত কি থাকে ইয়াতে আপোনাৰ এটা ক্লিপ থাকে আপোনাৰ যেনেকুৱা আপোনাৰ চাইকেলিং পেডেলটো বেলেগ থাকে আৰু এইটো ক্লিপ লাগি থাকে এইটো কি হয় আপোনাৰ মানে এনাৰ্জিটো মানে অলপমান ছেভ কৰে মানে আপোনাৰ ৰলিংটো মানে কেডেন্সটো ভাল হয় মানে তাৰমানে এই ক্লিপটোৰ লগত পেডেল বা কিবা এটা কানেকশ্যন হয় ফিক্স হৈ থাকে ফিক্স হৈ থাকে এইটোৰ দাম আৰু বা কিমান হাজাৰ 7,000 মান হয় বুজিলো না তো এইটো আছিল ভিডিঅ' ৰ'ব এটা কথা মই ভিডিঅ'টোত বহুত দামী দামী বস্তু দেখালোঁ 3 লাখ টকাৰ চাইকেল 1 লাখ টকাৰ ঘড়ী কিবা কিবি মুঠতে কিন্তু চাইকেল চলাবলৈ চাইকেলিষ্ট হ'বলৈ পৰিৱেশ বচাবলৈ আপোনালোকৰ ঘৰৰ পৰা বজাৰলৈ চাইকেলখন লৈ যাবলৈ ইমান দামী চাইকেলৰ দৰকাৰ নাই আপুনি 5,000 টকা 6,000 টকাৰ এখন চাইকেল কিনক তাত 5-10,000 টকা যি কিনিলে চাইকেলখন তেলত উঠিয়ে যাব বাইক লৈ গ'লে ইমান তেল পুৰে